Hello guys, welcome back to my YouTube channel again. So আজি লক্ষ্ণৌৰ পৰা ওলাই আহিছোঁ। কালি ভিডিঅ'ত দেখিছিলে লাষ্টত লাইন হোটেলত যিহেতু আছিলোঁ, তো ভাত পানী খাই ওলাই আহিলোঁ এতিয়া। অকণমান আগত আহি চাহো খালোঁ। এতিয়া ভিডিঅ'টো বনাই দিছোঁ আৰু আমি গৈ আছোঁ এতিয়া। বহুত গৰম আৰু বতাহো বহুত মাৰিছে ইয়াত। সীতাপুৰ গৈ আছোঁ, তো সীতাপুৰৰ পৰা সাগৰ আৰু কিমান যাব পাৰোঁ নাজানো। সীতাপুৰ বেছি নাই, 47 কিলোমিটাৰ আছে। তো তাৰপৰা তাতে ৰখিম অকণমান দেৰি, 1 ঘণ্টামান ৰেষ্ট লৈ পিনি যাব লাগিব। কালিতো 115 কিলোমিটাৰ চলাই দিলোঁ। কালি বহুত ভাল লাগিলে চলাই, তো বতৰটো অকণমান ভাল আছিলে। সেইবাবে আজিও বতৰটো যদি ভাল কৰে পিছবেলা সময়ত, তেতিয়া অকণমান দূৰলৈকে চলাই যাব লাগিব। ভিডিঅ'টো চাই থাকক। যিহেতু আমি এতিয়া হোটেলখনৰ পৰা ওলাই আহিলোঁ দেখিছিলে আপোনালোকে। তো ইয়াত যিহেতু অকণমান লেট্ৰিন প্ৰব্লেম চবতে সুবিধা নহয়, লেট্ৰিনৰ কাৰণে সুবিধা নহয় মানে নেপায়, লেট্ৰিন নবনাই প্ৰায়ভাগ। এনেকৈ ৰাস্তা কিনাৰত এনেকৈ য'ত থাকিব লাগে, সেইবাবে আমি তেল দিবলৈ আহিলোঁ। তো বৰ অশান্তি হয়, তো য'ত আছিলোঁ কিছুমানত অশান্তি হ'বই ন, তেল দিবলৈ আহিলোঁ। তো এটা সময় জেগাটাত চাপৰি, তো এতিয়া মোৰ কৰি ল'ব লাগিব থাকে, নহ'লে ৰাইডটো অকণমান প্ৰব্লেম হৈ যাব। তো সেইটো কাৰণে ইয়াত তেল দিবলৈ আহি গ'লোঁ। তো এতিয়া চাই থাকক, তো ষ্টাৰ্ট কৰা নাই ৰাইডটো। তো 1 কিলোমিটাৰমান আহি পিনি ইয়াতে ডাইৰেক্টটো পালোঁ, ইয়াতে সোমাই দিলোঁ আৰু। এতিয়া আমি সীতাপুৰৰ পৰা আহি আছোঁ আৰু চাহজাহানপুৰলৈ 27 কিলোমিটাৰ আছে। তো ভাত পানী খাই আহিলোঁ আৰু ভাত পানী খাই ল'লোঁ, চব ক্লিয়াৰ হৈ আছে। তো আগত গৈ চাহ খামগৈ। এতিয়া ভাতটো খাই আহিছোঁ যিহেতু 27 কিলোমিটাৰ আছে। যিহেতু অকণমান গৰম, ইয়াত বহুতেই গৰম হৈছে আপোনালোকে জানে। ভিডিঅ'বোৰ অকণমান কম পৰিমাণে বনাই আছোঁ সেইবাবে। তো ইয়াত কিনো ৰাস্তাবোৰ চাই থাকিব, তাত গৈ দেখামগৈ। তো আগলৈও কিমান যাব পাৰোঁ, আৰু 60 কিলোমিটাৰমান যাব লাগিব আজি, নহ'লে নহ'ব। মানে কেদাৰনাথ বন্ধ লাগিছে। তো ভিডিঅ'বোৰ চাই থাকিব আৰু এনেকৈ। তো এতিয়া আমি সীতাপুৰলৈ আৰু 10 কিলোমিটাৰমান আছে। অলপ দেৰি ৰখি ল'লোঁ, যিহেতু গৰমটো বেছি জানেই আপোনালোকে। তো ৰেষ্ট লৈ আহি আছোঁ আৰু অলপ আগত তিয়ঁহ খালোঁ। সেইবোৰ ভিডিঅ' কৰা নাই বাৰু, একেলগে ভিডিঅ' কৰি সেইবাবে কৰা নাই। আকৌ পালোহি সেইটোকে অকণমান জনাই দিছোঁ। তো গাড়ীবোৰ বৰ গুড মৰ্ণিং গাইজ। কালি মই ইয়াতে থাকিলোঁ, লাইন হোটেলত থাকিলোঁ। তো এই দাদাজন চিনাকি পাই দিম বাৰু। আমি গৈ আছোঁ আগলৈ গৈ আছোঁ আৰু ইয়াৰ পৰা ওলাই দিওঁ এতিয়া। তো জেগাখিনি ক'ৰ পাওঁগৈ আপোনালোকক কৈ যাম, মই আপডেট দি যাম। তো দেখাই দিম, বহুতো হেল্প কৰিলে, তো ভালদৰে আমাৰ ইয়াত ৰখালে চিনাকি পাই দিম আৰু। এতিয়া আমি ৰেডি হৈ গ'লোঁ পূৰা। মই দাদাজনে পূৰা হেল্প কৰিলে, আমাৰ ইয়াত থাকিব দিলে। এতিয়া মৰ্ণিং তো এতিয়া আমি আগত আহি পিনি অকণমান ৰখি দিছোঁ। তো ইয়াত কি বুলি কয় এইটো লালমোহন দেখিলোঁ। তো বহুত দিন নাই খোৱা লালমোহন, তো লালমোহন খাই লওঁ আৰু চাহৰ লগত। তো ই দেখিলে পটককৈ দোকানখন, তো ইয়াতে ভালেই দোকানখন, খাই লওঁ আৰু। এতিয়া আমি চাহজাহানপুৰ পাৰ হৈ মাজতে আছোঁ, পাৰ হৈ আহিলোঁ অলপ। তো টাউনখনৰ পৰা আগলৈ আহিলোঁ আৰু দাদাজনক লগ পাইছোঁ। তো ই কথা পাতি আছে চাপৰিয়ে। তো এতিয়া কেদাৰনাথহে গৈ আছে এওঁলোক। তো আগৰ দুজনমান গৈছে অকণমান বয়সস্থ, এজন লিডাৰ হিচাপে গৈছে। তো অলপ দেখাই দিছোঁ, ভিডিঅ'টো দেখাই দিম আপোনালোকক। তো অকণমান ক্লিপ এই ভিডিঅ' কৰি আছে, তাৰপৰা অকণমান দেখাই দিম আৰু। তো বেকৰ পৰা আপোনালোকে দেখিছে। তো চাই থাকক ভিডিঅ'টো। আজিনো ক'ত থাকোঁগৈ। তো এতিয়া 5টা বাজিলে, আন্ধাৰ মানে ইয়াত আন্ধাৰ নহয় সোনকালে। আমাৰ অসমত তো বহুত সোনকালে আন্ধাৰটো হৈ যায়। আৰু এটা কথা, তো অসমৰ বাহিৰৰ পৰা এজাকো বৰষুণ পোৱা নাই। তো
তো কেদাৰনাথৰ তাতে পাম চাগে। তো ভিডিঅ'টো চাই থাকক আপোনালোকে। ইউপিতে আছে। তো লাইন হোটেলত আছিলোঁ, আপোনালোকে জানে লাইন হোটেলত এইকেইদিন আছিলোঁ। আজি লাইন হোটেলতে আছোঁ, ভাত পানী খাই ল'লোঁ। এতিয়া ভিডিঅ'টো এণ্ড কৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো ভাল পালে অকণমান লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, তো অকণমান শ্বেয়াৰ কৰি দিব। সোনকালে 1K লাগে আৰু ভিউজটো বহুত কমি আছে, ভিউজটো অকণমান বঢ়াই দিব। হৰ হৰ মহাদেৱ, জয় অসম, জয় শ্ৰীৰাম।